ইয়াৰ কাৰণে আজি মই বম খেতি দেখুৱাই আছোঁ, মাকৈ খেতি আৰু ইৰি ধানৰ খেতি বৰ্তমান। ইয়াত ধৰি লওক এওঁলোকে কঠীয়া তুলি আছে বঢ়িয়াকৈ, এতিয়া এওঁলোকে ৰুব, মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এখনো এই জগততে আছে। এইবিলাক কাম ভাল কামহে, আমি ভাল কামৰ কাৰণে আহিছোঁ। এইবিলাক ভাল কাম যে খেতি কৰাটো ভাল কাম। তই অলপ উঠি লওক, কোৱা তাৰপিছত কৰি পাৰে। এয়া চাই লওক, মানে ইৰি ধানৰ খেতি। এয়া ধৰি লওক বৰ্তমান এতিয়া ৰুই আছে, আৰু ওচৰত এয়া মাকৈৰ খেতি। আৰু বৰ্তমান বহুত ভাল লাগে এটা, যিহেতু অসমখন মানে কৃষি প্ৰধান দেশ, ভাৰতবৰ্ষখন। আৰু এতিয়া ইয়াতে যিহেতু বাৰিষা বানপানী হয়, আমাৰতো খৰালি মাহতে ইয়াতে খৰালি মাহতে এতিয়া ধানৰ খেতি কৰি আছে। বাৰিষা মানে ইয়াতে বহুত বানপানী হয়, খেতি কৰিব নোৱাৰে। এয়া চাই লওক মাকৈ, কি বম মানে 20-30 বিঘামান মাকৈৰ খেতি কৰিছে। ইয়াৰ লগতে মানে এতিয়া ইৰি ধানৰ খেতি খুব এটা ভাল লাগে। আপোনালোকে চাই থাকক, মই দেখাই। এইটো ময়ো মানে খেতিয়কৰে ল'ৰা, ময়ো খেতিৰ লগতে জড়িত। অলপ মানে ভূঁইলত ৰুই দিওঁ, বহুত ভাল লাগে। আৰু যিহেতু বোকা লাৰিছোঁ, বহুত ভাল লাগছে। আৰু চাই থাকিব। এয়া ছাৰে দেখাই দিছে, চাই লওক। এয়া পুৰত হোৱা নাই, এইটো আমি এনেই চেলাই লৈছোঁ অলপমান দেখাৰ কাৰণে। এইটো পুৰত হোৱা নাই, আৰু 15 দিনমান পিছত ই পুৰত হৈ যাব। হয় নেকি? তাৰপিছত ইয়াক ছিঙি পেলাই বাকলিটো এৰাই পেলাই, আজিকালিতো বিভিন্ন পদ্ধতি ওলাইছে, মেচিনতো ওলোৱা যায় ইয়াৰ গুটিটো। হয় হয়। তাৰপিছত শুকাই পেলাই বজাৰত বিক্ৰী কৰা হয়। অঁ, আচ্ছা আচ্ছা। কম একোটা গাছ হৈছে এইবিলাক। দিছোঁ। এয়া চাই লওক, এয়া মাকৈ বৰ্তমান আৰু 15-20 দিন লাগব। এই ডাঙৰ হোৱা নাই, এইটো পুৰি খাই আহি পেলাই মই অলপ খাই দিওঁ। বাপৰে ছাৰ, কি সোৱাদ হে, একদম বৰ মিঠা লাগে। ঠিক আছে, আপোনালোকে যিবিলাকে মাকৈ খাম বুলি ভাবি আছে, একে আহি যাব ছাৰৰ বাগানত, ফ্ৰীতে খুৱাব, টেনশ্যন নাই। বাই বাই।